আজি আমি চাৰি দক্ষিণ কুমাৰীঘাটা প্ৰাইমাৰীৰ অন্তৰ্গত এই ভিজিয়াৰ যিটো গাঁৱত এটা ইউপিপিএল দলৰ এটা জৈনিক কাৰ্যসূচী হৈছে। এই জৈনিক কাৰ্যসূচীত যথেষ্ট জইনিং হৈছে। ইয়াত 50 জনৰ অধিক বিভিন্ন দলৰ পৰা আহি আমাৰ দললৈ যোগদান কৰিছে আৰু এইটোৱেই বুজাইছে যে আমাৰ ইউপিপিএল দলৰ তথা আমাৰ বিটিচিৰ চিফ প্ৰমোদ বৰছাৰৰ নীতি আৰু দলৰ নীতি আদৰ্শ ভাল পায় বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমাৰ দলত যোগদান কৰিছে। আজিও আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ যিটো ৰাইজ, এই ৰাইজে ইউপিপিএলৰ নীতি আদৰ্শক ভাল পায় ইউপিপিএলত যোগদান কৰিছে আৰু তেওঁলোকৰ কিছু অভাৱবোৰ আছে। সেইটো অভাৱবোৰ পূৰণ কৰাৰ কাৰণে আমি ইউপিপিএল দলৰ তৰফৰ পৰা প্ৰতিশ্ৰুতিবদ্ধ। বিশেষকৈ তেওঁলোকৰ যিটো যাতায়াতৰ ব্যৱস্থা, সেই ব্যৱস্থাটো একেবাৰে পিছপৰা আছে। আমি এইটো কৰি দিয়াৰ কাৰণে যিটো প্ৰতিশ্ৰুতিবদ্ধ আৰু অনাগত দিনত তেওঁলোকে আমাক আঁকোৱালি লৈছে আৰু আমি অহা ছেপ্টেম্বৰ মাহত যিটো হ'ব লগা ইলেকশ্যন, সেই ইলেকশ্যনত আমি 25,000 ভোট লৈ আমি দৰংগাজুলি সমষ্টিটো উদ্ধাৰ কৰিবলৈ সমৰ্থন হ'ম। আৰু ইয়াত যথেষ্ট বিভিন্ন দলৰ পৰা আহি আমাৰ দলত ইতিমধ্যে যোগদান কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে আঁকোৱালি লৈছে আৰু এটা সবল এটা আমি হেৰিত আছোঁ, দলটো নেতৃত্ব দি আছোঁ। আমি অনায়াসে এইবাৰ দৰংগাজুলি সমষ্টিটো উদ্ধাৰ কৰিব পাৰিম। পোনপ্ৰথমতে আজি যদিও MCLA বিজেপি দলৰ আছে, পোনপ্ৰথমতে তেখেতে VP পদ আছিলে, তেওঁ দল বাহিৰ গৈ বিজেপিত যোগদান কৰিলে। মিত্ৰ দল হিচাপে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কৈছে, এইটো আমাৰ ক'বলগীয়া একো নাই। কিন্তু তেওঁলোকৰ ৰাষ্ট্ৰীয় দলৰ যিটো নীতি আদৰ্শ, আমাৰ ইউপিপিএল আঞ্চলিক দলৰ যিটো নীতি আদৰ্শ, তাৰ মাজত কিছু প্ৰভেদ আছে। তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, গণতন্ত্ৰ হিচাপে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। তেওঁলোকে কৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমি নিজস্বভাৱে আঞ্চলিক দল হিচাপে যিহেতু আমি প্ৰতিটো সমষ্টিতে আমাৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমাৰ কেন্দ্ৰীয় ইউপিপিএল দলে এটা সিদ্ধান্ত লৈছে। সেই মৰ্মে আমি দৰংগাজুলিত আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিম আৰু এই সমষ্টিটো আমি জিকি যাম। ইতিমধ্যে আমাৰ হাতত আছে এই কৰ্টটো, গতিকে আমি অনায়াসে আমি 20,000 পৰা 25,000 ভোট লৈ এই সমষ্টিটো জিকি যোৱাত আমাৰ আজি প্ৰয়াস কৰা হৈছে। আমি ইতিমধ্যে আমাৰ প্ৰাইমাৰী লেভেলৰ, বুথ লেভেলৰ আৰু আমাৰ জিলা, কেন্দ্ৰীয় আৰু জিলাৰ তৰফৰ পৰা যিখিনি আমাৰ দলীয় কৰ্মী আছে, দিন ৰাত আমি কৰি আছোঁ। আমি মাইক্ৰ' লেভেললৈকে গৈ আছোঁ, প্ৰতিটো গাঁৱে গাঁৱে বুথ কমিটিয়ে গৈ আমি কাম কৰি আছোঁ আৰু ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। বিজেপি তেওঁলোকৰ নীতি আদৰ্শমতে কাম কৰি যাব, আমাৰ ক'বলগীয়া একো নাই। ধন্যবাদ।